পুনৰবাৰ স্বাগতম জনাইছো দা ডাৰ্ক টাইপলৈ। আজিৰ জনা ঠাই নজনা তথ্য সিৰিজৰ টপিকটো হৈছে দীপৰ বিল। ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰত আৰু আমাৰ আটাইৰে আপোন গুৱাহাটী মহানগৰীৰ দক্ষিণ পশ্চিম পাৰত দীপৰ বিল অৱস্থিত। 2002 চনৰ ৰামছাৰ কনভেনশ্যনৰ অধীনত দীপৰ বিলক জলাশয় হিচাপে স্বীকৃতি দিয়া হয়। এই জলাশয় বৰ্মা বৰ্ষাৰণ্যৰ অন্তৰ্গত। দীপৰ বিল ব্ৰহ্মপুত্ৰ ভেলীৰ নামনি অসমৰ সৰ্ববৃহৎ জলাশয়। হয়তো আপোনাৰ জানিব মন গৈছে দীপৰ বিল নামটোৰ অৰ্থনো কি? দৰাচলতে দীপৰ বিল শব্দটো সংস্কৃত ভাষাৰ পৰা সৃষ্টি হৈছিল। দীপৰ বিল নামটোৰ দীপা মানে হৈছে হাতী আৰু বিল মানে হৈছে জলাশয়। ইয়াৰ পৰা আমি বুজিব পাৰোঁ যে দীপৰ বিল হৈছে হাতীৰ বাসস্থান। হাতীৰ বাসস্থান হোৱাৰ উপৰিও আন ভিন্ন প্ৰজাতিৰ উদ্ভিদ আৰু প্ৰাণীৰ সমাহাৰ এই দীপৰ বিলত পৰিলক্ষিত হয়। প্ৰতি বছৰে হাজাৰ হাজাৰ পৰিভ্ৰমী চৰাই এই জলাশয়ত আশ্ৰয় লয়। উল্লেখযোগ্য যে দীপৰ বিলত এদিনত 19,000 পৰিভ্ৰমী চৰাইৰ আগমন হৈছিল, যি এক বিৰল নিদৰ্শন। দীপৰ বিলত আগমন ঘটা চৰাইৰ ভিতৰত IUCNৰ ৰেড ডাটাৰ তালিকাত উল্লেখ থকা চৰাই দেখিবলৈ পোৱা যায়। যদিও দীপৰ বিল বিৰল প্ৰজাতিৰ চৰাইৰ বাবে বিখ্যাত, আন বহু জলজীৱৰ ই এক বাসস্থান। মাছৰ পৰা আদি কৰি কাছলৈ আপুনি ইয়াত বহুতো ধৰণৰ এনে জীৱ দেখিবলৈ পাব। বহু মাধ্যমত দাবী কৰা হয় যে দীপৰ বিল মধ্যযুগৰ বিখ্যাত আহোম আৰু মোগলৰ ৰণৰ ইতিহাসৰ সাক্ষী। এই সময়ছোৱাত দীপৰ বিলক এক জাহাজ বনোৱা কাৰখানা হিচাপে ব্যৱহাৰ কৰা হৈছিল। ইমানখিনি বিতং তথ্য জনাৰ পিছত হয়তো আপোনাৰ জানিব মন গৈছে যে দীপৰ বিল আপুনি কেনেকৈ যাব পাৰিব। চিন্তা নকৰিব, আমি আছোঁ নহয়। দীপৰ বিল মাথো প্ৰায় 18 কিলোমিটাৰ গুৱাহাটীৰ পৰা নিলগত অৱস্থিত। অ'লা, উবেৰ বা ৰেপিডৰ সহায়ত অতি কম খৰচত আপুনি এক মনোমোহা যাত্ৰা আনন্দ উপভোগ কৰিব পাৰিব। ৰাণী গড়ভাঙা সংৰক্ষিত বনাঞ্চলৰ কাষেৰে সেউজ পাহাৰৰ মাজে মাজে যোৱা পথটো স্মৃতি আপোনাৰ বহুত চিৰদিনলৈ সোণালী আখৰেৰে অংকিত হৈ ৰ'ব। দীপৰ বিলৰ গুগল মেপৰ লিংকটো এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আপুনি পাব। যদিহে আপুনি আমাৰ এই ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক কৰিব আৰু প্ৰিয়জনৰ সৈতে ইয়াক শ্বেয়াৰ কৰিব নাপাহৰিব। আমি সদায় ইতিহাস আৰু বিভিন্ন নজনা ঠাইৰ তথ্যৰ ওপৰত ভিডিঅ' বনাওঁ। এনে ভিডিঅ' চাই থাকিবলৈ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।